আজি গোসাই বিহু। গোসাই বিহুৰ দিনা গুপ্তকাশী বিশ্বনাথ ঘাটত গোসাই ফুৰোৱা উৎসৱ পালন কৰা হয়। বিশ্বনাথ বাবা মন্দিৰৰ পৰা গোসাইক উলিয়াই নিয়া হয় গাইঢাপ বাকৰি অন্নপূৰ্ণা মন্দিৰলৈ আৰু গোসাইক দিনটো প্ৰতিঘৰ গৃহস্থৰ ঘৰত গোসাইক ৰখোৱা হয়, পদূলিত ৰখোৱা হয় আৰু গৃহস্থই গোসাইক আদৰিবৰ কাৰণে ৰৈ থাকে। ধূপ দীপ নৈবেদ্য প্ৰসাদ আগবঢ়াই গোসাইক পৰা আশীষ লয়। এনেদৰেই 5 কিলোমিটাৰ দূৰ গোসাইক ঘূৰোৱা হয় আৰু পুনৰ গোসাইক ঘূৰাই লৈ অহা হয়। এনেদৰেই বিশ্বনাথ ঘাটত গোসাই ফুৰোৱা উৎসৱ অতি উলহ মালহেৰে পালন কৰে। বিশ্বনাথৰ বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজ গৈ এই উৎসৱটিত আনন্দ ফূৰ্তি কৰে। তেওঁলোকে নাচি বাগি ফূৰ্তি কৰি গোসাইক ঘৰে ঘৰে আশীষ লয় আৰু পদূলিত এনেদৰে ৰখোৱা হয় আৰু আশীষ লয়। অন্যহাতে আৰু এটা নিয়ম আছে যে এই গোসাইক আজি কপৌ ফুল দিহে নাচনি বা মহিলাসকলে খোপাত কপৌ ফুল লয়। এনেদৰে দেখা গৈছে বিশ্বনাথৰ যি গোসাই ফুৰোৱা উৎসৱ অতি উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে। এনেদৰে প্ৰতি বছৰেই এই উৎসৱটি পালন কৰা হয় বিশ্বনাথত। ষোল্লশ বিৰাশীৰ পৰা এই অনুষ্ঠান চলিয়ে আহিছে আৰু এইটো পৰম্পৰা আপোনাৰ মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন এটা পুৰুষৰ পৰা এটা পুৰুষলৈ আমি চলাইয়ে আহিছোঁ। এতিয়া আমাৰ ভাগত পৰিছে আমি তেনেকৈ গোটেই সকলো আমাৰ এই 7-8খন গাঁৱৰ ৰাইজ মিলি সদায় এনেকৈ বহাগৰ 2 তাৰিখে গোসাঁইক উলিয়াই লৈ যোৱা হয় গাঁও বাকৰি মেলালৈ আৰু তাতে ঘৰৰ দুৱাৰমুখে সকলো ভক্তই গোসাঁইক আদৰণি জনায়। বছৰৰ প্ৰথম দিনত যাতে আগন্তুক বৰ্ষৰ সকলো দুখ বা যি দ্ৰব্য দুখ কালৰ দুখ সকলোৰে পৰা পৰিত্ৰাণ পাবলৈ তেওঁক পূজা কৰা হয় আৰু তাৰপিছত আমি মেলা বহাৰ পিছত পুনৰ আকৌ মন্দিৰলৈ আমি ঘূৰাই লৈ আহোঁ আৰু এই ধৰণে আজি 340 বছৰ ধৰি এই ধৰণেই চলি আহি আছে।